বান্ধৱীসকল ভোগালী বিহু বুলি আমাৰ দাদাই নিমন্ত্ৰণ কৰিলে। আজি মাছ বিহু দেই, চবলৈকে হেপী বিহু। হয়, মাছ জোৰ দি আছোঁ। ভোগালী বিহু আপোনালোকলৈ বহুত বহুত মৰম আৰু চেনেহ যাচিছোঁ। লগতে মাছ পুৰা মাছৰ জুতি ল'ম আজি, আপোনালোকে চাই থাকিব। এয়া খৰিকা দি থকা হৈছে, আহিবও পাৰিব থাকিলে আপোনালোকে। এয়া দেখিছে, এয়া মাছৰ খৰিকা দি থকা হৈছে। সিজা মাছো আছে, এয়া ওপৰ ফালে সিজা মাছ আছে, দেখিছে। এয়া লগে ভাগে ওচৰৰ ভাইটিক মাতি ল'লোঁ। হয়, লগত সখী আছে, ইফালে সখী ভিতৰত বিজি আছে। হয়, সকলোকে মাতি লগে ভাগে বোলো এসাঁজ খাওঁ। ডাঙৰ ডাঙৰ খৰিকা দেখিছে, জুই ডাঙৰ ধৰি থোৱা আছে, জুই ধুনীয়া জ্বলি আছে। ঠাণ্ডা দিন আজি, তাতে খুব মজা, জুই আমেজটো খুব সুন্দৰ। দীঘলীয়াকৈ কথা পাতিবও নোৱাৰিছোঁ। হয়, সকলো নিজৰ নিজৰ ভাগে বিজি আছোঁ। এয়া দেখিছে, একদম পোনপটীয়াকৈ নিমন্ত্ৰণ দিছোঁ, আহিব পাৰে খাবলৈ। এয়া এইটো কি মাছ? শ'ল মাছ পুৰা, আপোনালোকে আহিব পাৰে। আৰু আছে মাছ, আমি পিছলৈ দেখুৱাই থাকিম আপোনালোকক। এয়া তাৰপৰা খৰিকা দি থকা হৈছে। আৰু আছে, এয়া দেখিছে। খাম এতিয়া, লাহেকৈ মাছখিনি লৈ ভিতৰলৈ গৈ থাকোঁ। ভিতৰত আপোনালোকক দেখুৱাম। আপোনালোকে খোৱা পৰ্ব কেনেদৰে আয়োজন চলি আছে আপোনালোকে চাই থাকিব। আহক তেন্তে আজি আমি খোৱা পৰ্বটো দেখুৱাওঁ আপোনালোকক। আমাৰ ইয়াত দাদাই হয়, ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। হয়, মাছ পুৰা। হয়, এয়া গন্ধটো পোৱা হ'লেতো পালেইহেঁতেন, ভিতৰততো গন্ধ নাযায়। এয়া মাছ, সেয়া মাছ। ভোগালী বিহুৰ শুভেচ্ছা। হয়, চাই থাকিব শেষলৈ। এয়া ভিতৰত খোৱা পৰ্ব চলি আছে কলপাতত। এয়া আমাৰ দাদাই আগভাগ লৈ আছে, দেখিছেনে? এয়া মাছৰ খৰিকা। চাইছে? এইয়া খৰিকাত লৈ লৈছোঁ মাছ। হেপী মাঘৰ বিহু। চাই থাকিব আপোনালোকে। খোৱা পৰ্ব অলপ দেখুৱালোঁ, বেছিকৈ নেদেখুৱাওঁ, আপোনালোকে ভুল বুজিব। যিহেতু চবৰে খোৱাই দেখুৱাই থাকে, সেইটো কাৰণে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমি বৰ্তমান খাই উঠিলোঁ, আপোনালোকে দেখিলে। মাছ পুৰা জুতি, কলৰ পাতৰ লগত ভাত, খুব এটা মিঠা, খুব এটা সোৱাদ লগা পৰিৱেশ। এতিয়া আমি খাই উঠিলোঁ, আপোনালোকে খাই চাবচোন। হেঁপাহৰ ভোগালী, কলৰ পাতত পোৰা মাছৰ আঞ্জা, লগতে পোৰা মাছৰ জুতি, কাঠ আলু আৰু দাইল জোল। কেনেকুৱা? খুব সুন্দৰ, খুব এটা সোৱাদ। ইয়াৰ মানে মিঠাই বেলেগ, হয়নে? খুব ভাল লাগিলে। তাতে কলৰ পাতত খোৱাটোৱে এটা আমেজে বেলেগ, হয়নে? আপোনালোকে খাই চাবচোন কেনেকুৱা লাগিলে। আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।